হেল্ল' গাইজ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। ব'লক অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আৰু দিব্যজ্যোতি আমি দুটা আহি আছোঁ গহপুৰ ব্ৰহ্মাজান। মানে মই বাৰ ঘৰত গৈ আছোঁ। আজি অকণমান ভাত পানী খোৱাকৈ ওলাই আহিছোঁ ঘৰৰ পৰা। বহুত দিনৰ মূৰত এনেকৈ বাইক লৈ ফাৰ্ষ্ট মই ইমানটো দীঘল জাৰ্ণি কৰিছোঁ। তাকে আজি যাওঁ বাহঁতৰ ঘৰলৈ। আৰু এতিয়া বৰ্তমান আমি আহি আছিলোঁ এইফালে মেইন হাইৱেদি। তাৰপিছত কি হ'ল, ই আকৌ এইফালেই সোমাই যায় কলাবাৰী হৈ আমি এতিয়া মাজুকুচি হৈ গহপুৰ ওলামগৈ ভিতৰৰ গাঁওখনত। আহি আমি অকণমান ৰেষ্ট লৈছোঁ গছ এজোপাৰ তলতে। বহুত ধুনীয়া এটা পৰিৱেশটো আপোনালোকক এবাৰ দেখাম মই। বহুত মজা লাগিছে একদম গছ গছনি পূৰা চবফালে পুখুৰী আছে। বিৰাট মজা এটা পৰিৱেশ। আৰু আজি ইয়াক গহপুৰত অকণমান ঘূৰাম বুলি ভাবিছোঁ। মিণ্টু ঘাটলৈ লৈ যাম, থান এখনলৈ লৈ যাম। আপোনালোকে ভিডিঅ'টো চাব, শেষলৈকে চাওক, একদম মজা পাব। ভিডিঅ'টো চাই থাকক। আৰু যিহেতু গৈ থাকোঁতে মই বাইক চলাই আহিছোঁ, ভিডিঅ' কৰিবলৈ অকণমান প্ৰব্লেম হয়। তাত গৈ পাই ইয়াক যেতিয়া ঘূৰাবলৈ লৈ যাম আপোনালোকক দেখাম, চাই থাকক। এইটো পৰিৱেশ কি মজা লাগিছে, চব পুখুৰী মজা। এইখন আমি বাচন দি লৈ আহিছোঁ। দা অকল আৰু কেনেকৈ ক'ত অকণ তৰি দিব পাৰি আৰু ৰাজহাঁহ নাইকিয়া নিচিনাকৈ। নাই ইয়াত টোপনি যোৱাহেঁতেন তোৰ ধুনীয়াকৈ ইয়াত এখন চাদৰ পাৰি লওঁ, নহ'লে কিবা টোপনি আহিব। মানে হৰিনাম এটা লগালে পুৰা ভক্তিমূলক টোপনি আহিব। এই আগতে আমি আহোঁতে এইফালে চাইকেল লৈ আহিছিলোঁ সেইটো ৰাস্তাত। এতিয়াও আছে স্মৃতিবিলাক মনত পৰি গৈছে আজি। এইটো পুখুৰীতে মজা লাগিছে। সেয়াই আৰু জীৱন। গাইছ, এয়া আমি অৰ্ণমে মই আহি পেলাই পালোহি গহপুৰ। গহপুৰ পাৰ হৈ আমি পামগৈ ক'ত, ব্ৰহ্মাজান ন? হৰিনামৰ ধ্বনিয়ে মুখৰিত হৈছে। বহুত পাপ কৰিলোঁ আজি, পুণ্য দিশে আহিছোঁ। অৰুণ কিবা এটা ক, এইফালা কিবা এটা ক। ইমানখিনি যে পাপ কৰি আজি পুণ্য দিশে যে আহিছ, কি কবি? আজি মই ক'বলৈ ভাষাহীন। ইয়াৰ পৰা ওলাই গৈ আকৌ পাপেই হ'ব। ইয়াত থকাকণ পুণ্য হৈ আছে বুলি হ'লেও হেলমেট দুটা লৈ আহিছোঁ, হয় নাই? হেলমেটটো মেইন বস্তু জীৱনত। কালি গম পাইছোঁ হেলমেটটো মেইন বস্তু। হেলমেটে জীৱনো ৰক্ষা কৰে আৰু ফাইনৰ পৰাও ৰক্ষা কৰে। দুটা যায় নহ'লে। তাকে থানখন এবাৰ দেখাই দিছোঁ। মই আহিছোঁ বহুতবাৰ আহিছোঁ, আজি অকণমান দেখাই আমি বাহিৰে এপাক ঘূৰি লৈছোঁ। বাহিৰৰ পৰিৱেশটো এবাৰ চাব লাগিব না। এইফালে পূজা প্ৰাৰ্থনাবিলাক কৰে। ইয়ালৈ মই আহিছোঁ দেই, আগতেও দুবাৰমান আহিছোঁ। ই কুৰা এটা লগাই আহিছে বাৰু। মই যেতিয়া আহিছিলোঁ কল্যাণী থানলৈ, তেতিয়া কি এই ইয়াত ফটো মৰা এই প্লেচটো বনোৱা নাছিলে। এতিয়া যেনেকৈ ইয়াত বনাই দিলে পাৰটো ধুনীয়াকৈ হেৰি কৰি পেলাই, তেতিয়া সেইটো বনোৱা নাছিলে বাৰু। এতিয়া ইয়াক মই ফটো মাৰি দিব লাগে। কি কৰিব লাগে? এনেকৈ ৰাখিবি, এনেকৈ এইটো এই মাছটো দেখিছোঁ, মাছটো এইফালেও সমান মাছটো এনেকৈ দেই, এনেকৈ নহয়, এনেকৈ দেখিছ নহয়, এইফালেও সমান এনেকৈ। তেনেকৈ এইকণ মাৰিব লাগিব ন? ৰ'ব দেই, মই ফটোটো মাৰি লওঁ। ওপৰলৈ উঠা। ক'ত চাম? এইটো কেমেৰাত ভিডিঅ' হৈ আছে নহয়, এইটো চাম ক'ত মই? এইটো কেমেৰাত চা, ফটো মাৰি আছোঁ দেই। চিধাকৈ মাৰ কেমেৰাটো, মোবাইলটো বঢ়িয়া। যথেষ্ট বৰ ৰ'দে পৰিছে। তো এইটোৱে পৰিৱেশটো একবাৰ আপোনালোকক দেখাই দিছোঁ, ভিউটো চাই লওক। হেলমেট থৈছোঁ ইয়াত। এইটো হৈ গ'ল পুখুৰীটো। এইফালে যাওঁ, এই আহত গছজোপা তলৰ ফালে একদম মজা প্লেচ এটা আছে। সেইটো নতুনকৈ বনাইছে। এইফালে তো বনাই আছে চাগে কমপ্লিট। এইফালে গোটেইটো কৰিব নেকি, গম পোৱা নাই। মই ইয়াৰ আগৰ বছৰ এই বস্তুটো বনোৱা নাছিলে, এতিয়া বনাইছে এবাৰ। অঁ, মাটি পেলাইছিলে তেতিয়া। অঁ, পুখুৰীটো কিন্তু কিছু ডাঙৰ দেই।
এনেকুৱা পৰিৱেশবিলাকলৈ আহিলে ভাল লাগে মানে। আৰু এটা ঘাট আছে, আমি এফালে যাম মিণ্টু ঘাট, ব্ৰহ্মপুত্ৰ পাৰ। সেইটো আপোনালোকক আগতে ভিডিঅ' বনাই থৈছোঁ, কিন্তু আজি যিহেতু ইয়াক লৈ আহিছোঁ, ইয়াক অকণ আজি ফুৰাই দিব লাগিব না। হা নাযাওঁ, এইজোপা আহত গছ আছিলে ন, তো এইটোৱে আছিলে। আৰু এইফালে এভাগ থানভাগৰ ভিতৰ ভাগত সোমাই ধুনীয়াকৈ সেৱা এটা কৰিম, তাৰপৰা ইয়াৰ পৰা ওলাই যাম। তো ফটো ভাল আহিছে বে, ফটো ভাল আহিছে চা, ভিডিঅ' কোৱালি চা, মজা আহিছে। এইফালে যাব লাগিব, এই কালাৰ কৰিছে সেয়াই আৰু এনেকৈ ফটো মাৰি ঘূৰি ফুৰিব লাগিব এতিয়া। আমি দুটাই এইবাৰ প্ৰথমবাৰ ধৰ্মপথত আহিছোঁ নেকি, আৰু এদিন গৈছিলোঁ সেইদিনাখন মন্দিৰত গৈছিলোঁ। আজি সৈতে 2 দিন ধৰ্মপথত আহিছোঁ। ৰাস্তাত চব টাইমতে ফটো আমি কৰি নাথাকোঁ নহয়, বুজিছেনে? কেতিয়াবা আমি কেতিয়াবা ধৰ্মপথতো আহোঁ। আজি যেনেকৈ আহিছোঁ এয়া আৰু ওলাই দিলোঁ। আৰু এইখন কল্যাণী থান দেই। সখা আমি দুটা আজিলৈকে ক'ত গৈছোঁ, থানাত গৈছোঁ, তাৰপিছত থানাত গৈছোঁ, কালি এবাৰ থানাত গৈছোঁ, তাৰপিছত আমি হেৰিয়ত কি কয়, থানাত 2বাৰ গৈছোঁ, এমাহত 2বাৰ আমি থানাত গৈছোঁ ফুৰিবলৈ। তাৰপিছত মন্দিৰত গৈছোঁ। আজিলৈকে ৱাইন শ্বপ বা বাৰত গৈ পোৱা নাই, কাৰণ ইও মালটো নাখায়, ময়ো নাখাওঁ। সেইটোৱে কথাটো। এটা আপোনালোকে এটা সৰুকৈ মেছেজ আৰু যে আমিও ভদ্ৰ হৈ আছোঁ, আমাৰ কপালতো ছোৱালীজনী লাগে, সেইটো মানে কথাটো। বাকী এতিয়া যাম মিণ্টু ঘাট, আৰু ইয়ালৈ আহি ভাল লাগে মানে। মই আহোঁ, বাহঁতৰ ঘৰলৈ আহিলে ইয়ালৈ আহোঁ। ইও আগতে আহিছে, হ'লেও আজি আগে পাকে লৈ যাওঁ বোলো। ধৰ্মপথখন অকণমান যদি পুণ্য হয় মোৰ কাৰণেই হওক, মাজে মাজে এনেকৈ ধৰ্মত আহি থাকিব লাগে। সেইটো কাৰণেই এতিয়া যাওঁ মিণ্টু ঘাট। বোলো একেবাৰে ঘাটত লগ পাম, মানে যিহেতু বাইক চলাই যাম আৰু ৰ'দত ইমান ভিডিঅ' কৰি নাযাওঁ, ডাইৰেক্ট তাত যাম, গৈ ভিডিঅ' কৰিমগৈ। গোস্বামী কিবা কবি নি? নকয় এতিয়া, যাওঁ। শ্বুটিং কৰিবলৈ ভাল হ'ব, লোকেশ্যন আছে মানে। এই বস্তুটো বেলেগ মজা লাগিছে। এই বস্তুটো, এই গোটেই চিনেৰী এইটো। ইয়াতো সৰিয়হ থাকে, এতিয়া সৰিয়হ খেতি কৰা নাই যে, গোটেই সৰিয়হ হয়। ইয়াৰ পৰা যিমান তই চুকৈ দেখিবি চব হালধীয়া দেখিবি। এইটো শ্বুটিঙৰ কিন্তু বেষ্ট লোকেশ্যন মানে। পানী হ'লে যে ইয়াত চব পূৰা নাওটো কি মজা লাগে, গম পাইছোঁ। শ্বুটিঙৰ কাৰণে বেষ্ট লোকেশ্যন, মই এইটো গম পাই গ'লোঁ। কিন্তু এইটো ইটা ভাটাও আছে, ইয়াত গোটেই সৰিয়হে দেখিব, গম পাইছোঁ। গাইছ, নলগা জেঙত আজি ফচি গৈছোঁ। আধা ঘণ্টামান হ'ল বাইকখনে পূৰা ভাও দি আছে। ইয়াৰ অৱস্থা ছাৰ, কি কবি মানে কি হৈছে, ষ্টাৰ্ট কৰোঁ, ষ্টাৰ্ট হয়, কিন্তু এক্সেলেটাৰডাল পকাইলে পিক আপটো নলয়। তেলটো নাই বুলি তেলো ভৰালে, কিন্তু একো লাভ হোৱা নাই। সেয়া অৱস্থা। এখন এতিয়া বাইকখন ৰখাই ট্ৰাক এখনৰ ছাইডতে বহিছোঁ, ভাগৰ লাগি গৈছে। জেঙত ফচিছোঁ তই আমাৰ আজি। তেলো ভৰালোঁ, তেল নাই বুলি। তেলো হ'ল, তেল হোৱাৰ পিছত গহপুৰ বজাৰ পোৱাহি নাই, তাৰ আগতে এইটো ভাও আৰম্ভ হৈছে। এতিয়া আধা ঘণ্টামান হৈ গ'ল, পিক আপ নহয়। এক্সেলেটাৰডাল ধৰিলেই, গিয়াৰটো দিলেই পিক আপটো নোহোৱা হৈ যায়, লাগি ধৰে। অৱস্থা বেয়া হৈ গৈছে। বাইকখন অকণ ঠাণ্ডা হওক, আমিও ৱেইট কৰোঁ। আৰু কি হয়, বাকী যদি ঘৰ পাওঁগৈ তেতিয়া ভালেই বাৰু, নহ'লে এখন এবাৰ ফাৰ্মাচীত দেখাই থৈ যাব লাগিব বাইকৰ। পূৰা ভাগৰ লাগি গৈছে এতিয়া অৱস্থা। আৰু এবাৰ গহপুৰ আহোঁতে মোৰ তেনেকুৱা বাইকত তেল নাইকিয়া হ'ল, ঠেলি গৈছিলোঁ। এইবাৰ যিমান বাইকৰ তেল আছে, কিন্তু ক্লাছডাল ধৰি পিক আপ নহয়। তো চাই থাকোঁ, আপোনালোকক বোলো আপডেটটো দি দিওঁ। এতিয়া ভাল হ'লে যামগৈ আৰু। বাই বাই। কি হয় চাওঁ।
এখন গাড়ী ৰখি এখন বাইক থৈ দিছোঁ ইয়াত। মানুহ দুটা ৰৈ আছোঁ আমি ইয়াত, কিন্তু কি হৈছে ই আহিছে, ই কুকুৰে লাইভ আহিছে ইনষ্টাগ্ৰামত লাইভ আহি পাব্লিকক দেখাইছে। পাব্লিকে আজি চাব ন। তুমি বিয়া তোমাক বেয়া পাইছোঁ দেই, তোমাক বেয়া পাইছে। মোক কেলৈ বেয়া পাইছ? এতিয়া ই ইনষ্টা লাইভ আহিছে, এইফালে বাইক আছে। বুজিছা তনুজা, কৈ দে কালি হেলমেট চেলমেট নাই, থানাৰ পৰা আহিছোঁ। আজি হেলমেট আছে সেইকেইটা, আজি বাইক বেয়া, আজি ঘৰ পাওঁগে নে সেইটো ঠিক নাই। সেইটোৱে অৱস্থা। বাইকখন এতিয়ালৈকে ঠিক হোৱা নাই, আমি কণ্টিনিউ আধা ঘণ্টামান হ'ল এনেকৈ ৰৈ থকা। এইফালে দাদাই সেইবিলাক বাইকৰ টেনশ্যন নাই, মানে ঘৰলৈ যে যাব লাগে সেইটো টেনশ্যন নাই। সি নৰাধমে ইনষ্টাগ্ৰামত লাইভ আহিছে। এয়া অৱস্থা, বাইকখন পূৰা গৰম হৈ গৈছে, বহুত বেছি গৰম হৈ গৈছে। মানে কি হ'ল, আমি বহুত বেছি পিকআপত আহিছিলোঁ, পূৰা গৰম হৈ গৈছে বাইক। আকৌ এবাৰ ঠিক দি চাওঁ, যদি হয় হ'ব, নহ'লে আকৌ এখন ভাল কৰিব লাগিব। এটা দৈ যেন তেনে আধা কিলোমিটাৰ নহয় 200 মিটাৰমান আহিলোঁ। এই ঘৰ আহিবি বৈ দে হ'ব। এয়া ইয়াক খেলিবলৈ লগাই দিছোঁ, অৱস্থা বেয়া হৈ গৈছে। বাইকখনে পিকআপ লোৱা নাই, তেলো ভৰালোঁ। হেৰিয়ৰ গহপুৰ ব্ৰহ্মাজানৰ পৰা আগৰ তেল ডিপোতে তেল ভৰালোঁ। তেলটো কম আছিলে বাৰু, কিন্তু তেলটোতো ভৰালোঁ, তেলৰ একো প্ৰব্লেম নাই। কি কাৰণে হেৰি হোৱা নাই একো পাত্তাই পোৱা নাই নহয়। সেইটো ঠেলি আহি গহপুৰে পালোঁহি। বাইকত তেলটো ভৰাইছিলোঁ বোলো বাইকখনত উঠি যাবলৈ, এতিয়া তেলটো ভৰাই ঠেলি যাবলগীয়া হৈছে। বল এনেকৈ অকণমানকৈ কৰিব লাগিব। হা অঁ, এই অকণমান হ'লেও আহিছে দেই। ইয়াতো চেঞ্জ কৰ, মই এনেকৈ কথা 2 নম্বৰ গিয়াৰত আমি ঘৰ পামগৈ এতিয়া। বহুত যন্ত্ৰণা পিছত আহিলে, কিন্তু যাওঁ হৈছে নাই চলিব ওপৰকেইটা লাগিছে। এই পিকআপটো লৈছে মানে, কিন্তু হেৰি হোৱা নাই মানে, লাহে কথা লাহে এইটো স্পীডতে ঘৰ হ'বগৈ, এইটো স্পীডতে ঘৰ হ'বলৈকে হ'ব। এয়া গহপুৰ টাউন। গৈ আছেনে? এই বঢ়িয়া। 34 40তকৈ ওপৰত যাব নোৱাৰে মানে। বাইকখনৰ কিবা এটা প্ৰব্লেম হ'ল, আৰু মানে ভিতৰি কিবা প্ৰব্লেম হৈছে। আমি ভাবিছিলোঁ কি চাগে মেচিনটো গৰম হৈছে, সেইটো কাৰণে ৰৈ দিলোঁ। আধা ঘণ্টা 1 ঘণ্টামান ৰ'লোঁ আমি। তাৰ পইণ্ট সি ক'লে যে তেলটো নাছিলে, এয়াৰ ল'বৰ পৰাই অলপ ঠেলি দিওঁ। আমি এই আপোনাৰ গহপুৰ বজাৰৰ ওচৰৰ পৰা টাউনলৈকে ঠেলি ৰেষ্ট দিলোঁ বাইক। বাইক ভাল নহয়। এতিয়া লাষ্টত অকণমানকৈ কৈছে, কেই নম্বৰ গেট আছে 3 নেকি ন? আমি 2 নম্বৰ গেট যাবগৈ লাগিব এতিয়া ঘৰলৈ। আৰু ইয়াৰ পৰাতো আমাৰ নাৰায়ণপুৰ মিনিমাম কিমান 40 কিলোমিটাৰ। আমি 2 নম্বৰ গেট যাম। কোনোবা সদাশৰ ব্যক্তি আছে যদি লগ পাম। আহি পুলৰ ওপৰত বাইক ঠেলি উঠাবলগীয়া হৈছে আজি। পালচাৰ বাইক, তাকো ঠেলি। লাইফত আজি এনেকুৱা বেছি মানে এনেকুৱা এটা চিটুৱেশ্যনত ফেচ কৰিছোঁ, জিন্দগী নাপাহৰোঁ বুলি ক'লোঁ। এইটো চিটুৱেশ্যন মানে হালাত বেয়া হৈ গৈছে বুলি ক'লোঁ। ই চাওক এইফালে বাইক খেলি আছে। 2 নম্বৰ গিয়াৰ আৰু 3 নম্বৰ গিয়াৰত আমি গহপুৰৰ পৰা আহি আছোঁ। গহপুৰৰ পৰা এতিয়া হাৱাজান মানে পুলিচ থানা পোৱাহি নাই, পুলিচ থানা পামহি এতিয়া। বাইকৰ ইঞ্জিন বেয়া হৈ মানে গৰম, মানে অত্যন্ত গৰম হৈ গৈছে ইঞ্জিনৰ পৰা। অঁ, ইয়াৰ পেণ্টলৈকে গৰম হৈ গৈছে। কেনেকুৱা অৱস্থা, উপায় নাই মানে, কি কৰিব এতিয়া। আৰু মানে ৰিক্স নলওঁ, অকণমান খোজকাঢ়ি যাওঁ। আৰু নহ'লে আৰু যদি অকণমান গৰম হয় জ্বলি যাব কেলা। অঁ, জ্বলি যাব তুমি। জ্বলি গ'লে কেলা চলাই থাকোঁতে বোলে জ্বলি গ'ল, দুইটা বোলে ভস্ম।
ভিডিঅ'টো দিবলৈ নাপাম মই এনেই বনাই থাকিব হ'ব হ'লেও হেলমেট পিন্ধি আছে দিছেনে কালি মানে কি হৈ গ'ল আমি কলেজ গৈছিলোঁ হেৰাজঘাট মই পঢ়ি অহা কলেজখন গৈছিলোঁ তাৰপিছত কি হ'ল তাত মানে কাজিয়া হৈ গ'ল কাজিয়া হোৱাৰ কাৰণে পুলিচ আহিলে আমি হেলমেট পিন্ধি যোৱা নাছিলোঁ তাৰপিছত আমাক ধৰি ডাইৰেক্ট ফটো চটো মাৰি দিলে ফটো মাৰি চালান কাটি দিলে পুলিচ আহিছিলে বেলেগ কাৰণ ভালকৈ কৰাই আহিছিলে মানে বেলেগ এটা কাৰণে কাজিয়া হৈ যোৱাৰ কাৰণে তাৰপিছত কি হৈ গ'ল সিহঁতে মানে কলেজৰ বাহিৰত পুলিচে হেৰি কৰি থাকোঁতে আমি ওলাই আহিছোঁ ঘৰলৈ আহিবলৈ বাইকখন লৈ বহুতেনে আৰু হেলমেট কি হ'ল বুলি কৈ ফটো মাৰিলেই নহয় পইচা নাপালে ন তাৰপিছত এতিয়া মানে এয়া হেলমেট এটা মোৰ এইটো এইটো আজি আমি হেলমেট দুটা পৰিধান কৰি এতিয়া দমত আহিছোঁ মানে আৰু একচুৱেলি ভালো বাৰু দেই হেলমেটটো পিন্ধিলে নিজৰ ছেফটি আৰু 2 নম্বৰতে হ'ল পইচাটো নাযায় দুইটা ছেফটি আৰু বাকীনো কি ক'ম এতিয়া আমি এনেকৈ ঠেলি হ'লেও এতিয়াতো 5:30 বাজি গ'ল বাৰু 6:30মান বজাত ঘৰ পাই যামগৈ চাগে আৰু ভিডিঅ'টো বৰ বেছি বনাই নাথাকোঁ একদম ইনে অৱস্থা বেয়া হৈ গৈছে বাই বাই সকলোকে আৰু কাইলৈৰ পৰা চাগে আমাৰ শ্বৰ্ট ফিল্ম আৰম্ভ হ'ব কাইলৈ হয়তো যদি আৰম্ভ হয় তেতিয়া শ্বুটিঙত লগ পাম দেন বাই ওটা কিবা ক'ব নেকি অঁ ঠিক আছে বাই বাই আজি বাইক খেলা মজা পাই গৈছে এতিয়া বৰ্তমান আমি হাৱাজান থানা ফ্ৰণ্টত এখন হাৱাজান এইফালে থানা ফ্ৰণ্টত এইটো অৱস্থা কি কবি তই নালাগে খাব নহয় গাইজ বৰ্তমান 7টা বাজিব হ'ল আমি গহপুৰৰ পৰা 1 নম্বৰ 2 নম্বৰ গিয়াত ঠেলি আহি মানে 40 কিলোমিটাৰ মিনিমাম আহি আমাৰ পাতিবাহা পাইছোঁহি বিপদত 3টাক ফোন কৰিলোঁ লাষ্টত দি আহিছে বাইক লৈ আহিছে এতিয়া ইয়ালৈ বাইক লৈ পেলাই যাম ইয়াৰ অৱস্থা চাওক এই অৱস্থা মানে গহপুৰৰ পৰা এনেকৈ অহা নাই জানো মানে বাইকে নাটানো হৈ গৈছে চকুটুকু সোমাই দিছানে এই 3টা বজাৰ পৰা এনেকৈ আৰু পিকআপ নোলোৱা হ'ল 1 নম্বৰ গিয়াত 2 নম্বৰ গিয়াত আৰু ঠেলি গহপুৰৰ পৰা আহিছোঁ ভাবা ইয়াত দিছ নাই গহপুৰ নহয় আহি গ'ল গহপুৰ নোপোৱাৰ আগত যে এইখন বজাৰখন যে মই সঁচা এটা কৰিম দেই ই ফোন যে কৰিছে যে মই হাগিবলৈ লেট্ৰিনলৈ যাব লৈছোঁ তাৰপৰা পেণ্টটো খুলি পেলাই মানে হাগিব যাম পেণ্টটো হেৰি মোবাইলো আছে তাৰপৰা মই এটাকে থৈ পেলাই ফোনটো আহিলে ৰিচিভ কৰিছোঁ তেতিয়া মানে আৰু এটা বস্তু মোৰ ভাল লাগিছে শংকৰ বিপদত পৰিছোঁ ফোন মাৰিছোঁ ঘৰত পিন্ধি পাই গ'লি আমি ফটোৱা গোটেইকেইটা ফটোৱা তই ফটোৱা মোৰ ফটোৱা ইও ফটোৱা কিন্তু বিপদত এই বস্তুটো লাগে কিন্তু মানে মই কৈছোঁ 3টাক ফোন কৰিলোঁ এটা নামঘৰ পৰা আহি গা ধুবলৈ লৈছে তাক মই ফোন মাৰিছিলোঁ কেতিয়া হেৰিয়ত এইটো কি কয় ঢলপুৰ নোপোৱাৰ আগত হাৱাজান এনেকুৱা কণ্ডিশ্যন এটা হ'ল তই আহিবলৈ হ'ব মই নামঘৰৰ পৰা গৈ আছোঁ ঘৰলৈ আহি যাম তাৰপৰা ফোন মাৰিছোঁ গা ধুবলৈ ল'লে তাক বাদ দিলোঁ এটা গ'ল ক'বালে মই মানে লাষ্টত ইয়াক ফোন কৰিছোঁ বাইক লৈ আহি পাই গ'লি হেৰি কোৱা এয়াৰডাল খোলা হেৰিংটোত বান্ধা দুইফালৰ পৰা বান্ধিব লাগিব তাত বান্ধি হেৰি কৰি দিলে হ'ল ইয়াত বন্ধাতকৈ তই ধৰি নিবি নে বান্ধি নিবি মই হেৰি কৰোঁ বান্ধি নিওঁ ন তো ভাল লাগিলে আজি বিপদত ই সহায় কৰিলে এনেকুৱা বন্ধু লাগে মানে বিপদত এনেই খোৱা সময়ত লগৰ নালাগে মানে এনেকুৱা বিপদত সহায়টো লাগে আজি তই মই সেইটো পাই গ'লোঁ লাইফৰ কাৰণে তো বাই নহয় লগ পাম ৰছী যে আমাৰখন ইমান এনেকুৱা চিটুৱেশ্যন আৰু কি ক'ম কৃষ্ণৰ ফালে গ'লোঁ নালাগে হ'ল নহয় এইটোত গৈ থাকিলে হ'ল নহয় মানে বাইকখন যদি বেছি লাহে নিওঁ ন এইটো অৱস্থা ৰছীদি টানি নিবলগীয়া হৈছে বাইকখন যদি অকণ লাহে যদি নিওঁ নহয় তোমালোকে মানে ভবাটো যদি নিওঁ নহয় গম পাইছোঁ এইখন ৰখি দিব এইখন অকণ পিক আপত নিবই লাগিব তেতিয়াহে অৰুণ ঠিকে আছে এয়া ৰছীদি লৈ আহিছোঁ ঠিকে আছে নে একদম চিধাকৈ যোৱা এনেকৈ চিধাকৈ প্ৰব্লেম হ'ব দেই হ'ব চাওঁ ব'ল ব'লা হেণ্ডেলটো মই পোনালেও লাভ নাই ব'ল যাব দে অঁ বাইকখন তেল নাই আমাৰ যাব দে তেল চব হৈ যাব তেল চেল চব হৈ যাব চব ব'ল যাব দিয়া অৰুণ কিবা এটা ক ঐ ক'ত গৈছগে যাব দিয়া কি বস্তু নাই চিগা চাওঁ অকণ বেগত দি দে ব্ৰেক মাৰিছা নিব
নাই মই বেগ থ অকণ বেকত দি দে বেকত দি দে অঁ হ'ব ঐ সংগ অকণ নে গম পাইছোঁ তেল ভৰাই দিম আহা তপনৰ দোকানত আহা আহা একণ আহা চ গৈছে এই আগত লৈ যা আগলৈ লৈ যা সেইকণত নহয় খাবা যা 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 হ'ব একণ ৰাখি দে